নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডি ব্লগছ আছামিছলৈ। আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকেতো গম পায়, আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আজি কৰ্কট ৰোগত মৃত্যুক সাৱটি ল'লে আৰু আজিৰ পৰা তেওঁ চিৰ জীৱনৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু লগতে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি কামনা কৰিলোঁ আৰু তেখেতৰ যি আশা আছিলে সেই আশা ভগৱানেতো পূৰণ হ'বলৈ নিদিলে। তেওঁ ইমান ধুনীয়া মুখৰ হাঁহিখন, তেওঁৰ ইমান ধুনীয়া কথা বতৰাবিলাক বহুত মৰমৰ আছিলে, বহুত ভাল লগা আছিলে। কিন্তু কি হ'ব, ভগৱানে তেওঁক আমাৰ মাজৰ পৰা হেৰুৱাই লৈ গুচি গ'ল আৰু আমাৰ অসমবাসীৰ সমূহ ৰাইজৰ কাৰণে বহুত দুখিত যেন এজন জনপ্ৰিয় অভিনেতা কিশোৰ দাস আমাৰ মাজৰ পৰা হেৰাই গ'ল যদিও তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু আমাৰ অসমবাসীৰ ৰাইজসকলেও যেন তেওঁৰ আত্মাৰ সদ্গতিৰ সৎ স্থান লওক সেইবুলি যেন কামনা কৰে। সেইবুলি আজি ভিডিঅ'টো অকণমান বনালোঁ। বলক, যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। বহুত কমি আছে ফেন ফলোৱিংবিলাক, আপোনালোকে অকণমান সহায় সহযোগিতা কৰি অকণমান আগবঢ়াই দিব আৰু